হেল্ল' সকলো ভালে আছেনে? আজি আমি বনাম এগ কোৰমা। তাৰ কাৰণে লাগিব পিঁয়াজ, নহৰু, আদা, জলকীয়া, কণী, কাজু, মছলা, দৈ আৰু ক্ৰীম। এগ কোৰমা বনাবলৈ আপোনালোকে এখন কেৰাহী ল'ব, তাতে তেল আৰু তাতে পিঁয়াজ, গোটা নহৰু, আদা আৰু জলকীয়া দি ৰঙচুৱা হৈ ভাজি ল'ব। সেইখিনি ভাজাৰ পিছত কাজুও দি দিব। ৰ'বচোন, মই জিৰা দিবলৈ পাহৰিলোৱেচোন। জিৰা অকণমানো দি তাতো ভাজি দিব। এইখিনি ভাজাৰ পিছত এইখিনি গ্ৰাইণ্ড কৰি ল'ব আৰু গ্ৰাইণ্ড কৰাৰ পিছত সেই সেম কেৰাহীতে আপোনালোকে অকণমান ঘি দি দিব আৰু পিচি যে লৈছিলে পিঁয়াজ, নহৰু, আদাখিনি সেইখিনি দি দিব আৰু তাৰপিছত সেইখিনিও ভাজি থাকিব। 15 পৰা 20 মিনিটলৈ আপোনালোকে সঘনাই ভাজি থাকিব আৰু গেছটো সিমতে ৰাখিব। ভজা হৈ যোৱাৰ পিছত আপোনালোকে দৈ অকণমান দিও লৰাই থাকিব আৰু দৈখিনি মই মিঠা দৈহে ইউজ কৰিছোঁ। আপোনালোকে যদি বিচাৰে প্লেইন দৈটো ইউজ কৰিব পাৰে। অলপ দৈৰ লগত ভাজি আপোনালোকে মছলাখিনি দি দিব। মছলাত মই বেছি ব্যৱহাৰ কৰা নাই, জিৰা, ধনিয়া, মিট মছলা অকণমান বা গৰম মছলা আৰু অকণমান নিমখ। মছলা দিয়াৰ পিছত আপোনালোকে সঘনাই ঢাকন মাৰি সিজিবলৈ দিব সিমতে। মাজে মাজে ভাজিও থাকিব। ভাজি যদি গ্ৰেভিখিনি অকণমান লাগি ধৰা নিচিনা পায়, আপোনালোকে পানীও ছটিয়াই দিব পাৰে। মই যে গ্ৰাইণ্ডাৰত খুন্দি লৈছিলোঁ, তাতে অকণমান পানী দি সেইখিনি পানীকে দি দিছোঁ। মোৰ গ্ৰেভিখিনি প্ৰায় সিজিছে। এতিয়া আমি কণীত এনেকৈ 4টা ভাগ কৰি অকণমান কাটি ল'ম, যাতে গ্ৰেভিখিনি ভিতৰত সোমাই যায়। মই খালি 3টা বইল কণীয়ে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে এনেকৈ মাজতে ফালিও দিব পাৰে আৰু গ্ৰেভিখিনিৰ লগত কণীকেইটা ভালদৰে ভাজি ল'ব। অলপ ভাজাৰ পিছত এক বাটি আপোনালোকে ক্ৰীম দি দিব। মই ফাষ্ট ফৰৱাৰ্ডত দেখাইছোঁ কাৰণে বহুতখিনি কাটি দেখুৱাইছোঁ, কিন্তু আপোনালোকে সঘনাই ভাজিব আৰু সিজিবলৈ ভালদৰে দিব ঢাকন মাৰি। শেষলৈ আপোনালোকে কাছুৰি মেথি আৰু জালুকৰ গুড়ি দি দিব আৰু অলপ লৰচৰ কৰি দিব। মোৰ এগ কোৰমা বনাই শেষ হৈছে। আপোনালোকে চাওকচোন, মই জুম কৰিও দেখাই দিছোঁ। এগ কোৰমাখিনি আপোনালোকে জুলীয়াও কৰিব পাৰে বা থুপথুপো কৰিব পাৰে। মই বেছি জুলীয়া খাই ভাল নাপাওঁ কাৰণে অলপ ডাঠ কৰিছোঁ। এই হৈ গ'ল মোৰ এগ কোৰমা ৰেডি। আজিলৈ ইমানেই, বাই।